Hi friends, welcome back to my new vlog. So আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ লোকেল চিকেনৰ এটা সুন্দৰ ৰেচিপি। এয়া চিকেনখিনি ভালদৰে ধুই ৰাখি দিছোঁ। ইয়াতে 1 কিলো চিকেন আছে, লোকেল চিকেন, আৰু যিখিনি চিকেনত দিবলগীয়া মছলা সেইবোৰ ৰাখি দিছোঁ। আলু, এইখিনি মছলাখিনি আগতীয়াকৈ পেষ্ট কৰি থৈছোঁ। বিলাহী, শুকান জলকীয়া, পিঁয়াজ আৰু তেজপাত ৰাখি দিছোঁ। মোৰ তেলখিনি আগতীয়াকৈ গৰম হ'বলৈ দিছোঁ। মাতটো ভাঙিছে, অলপ বুজি পোৱাত হয়তো আপোনালোকৰ অসুবিধা হ'ব পাৰে। ইয়াত তেলখিনি মোৰ গৰম হৈছে। ইয়াতে 2 খিলা তেজপাত দি দিলোঁ, শুকান জলকীয়া দি দিলোঁ 4টা, পিঁয়াজখিনিও একেলগে দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে অলপমান ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ম। এয়া ৰঙচুৱা কৰি অলপ ফ্ৰাই কৰি লৈ আছোঁ। এতিয়া মোৰ পিঁয়াজখিনি ভাজা হৈ গ'ল। চিকেনখিনি মই ইয়াতে দি দিম। চিকেনখিনি ভালদৰে ভাজি ল'ম। এয়া গোটেইখিনি এতিয়া ভালদৰে ভাজি ল'ম। যিহেতু ঘৰত আলহী আহিছে, এয়া মোৰ চিকেনখিনি ভাজা হৈছে। এতিয়া মই ইয়াতে সোৱাদ অনুসাৰে নিমখ দি দিলোঁ। মাংসখিনিৰ লগত ভালদৰে সোমাই পৰে। এতিয়া ভালদৰে অলপ সময় ভাজি ল'ম। অলপ সময় মই এইখিনি ঢাকন দি ৰাখিম। এয়া